মই এতিয়া আছোঁ আন্ধেৰী ৰেলৱে ষ্টেচনৰ সন্মুখত আৰু আন্ধেৰী ৰেলৱে ষ্টেচনৰ কাষতে হৈছে আন্ধেৰী মাৰ্কেট। আন্ধেৰী ৰেলৱে ষ্টেচনৰ কাষত এখন ধুনীয়া দোকান আছে, তাতে মিঠাই পোৱা যায়, মছলা, পাপৰ, মিক্সচাৰ আদি কৰি বহুত বস্তু পোৱা যায়, বহুত ধুনীয়া। দোকানখনৰ নাম হ'ল এয়া জইণ্ট বিস্কুট চেণ্টাৰ আৰু এই জইণ্ট বিস্কুট চেণ্টাৰৰ ভিতৰত মই ভিতৰ চৰাই এতিয়া আপোনালোকক দেখুৱাম। চাইছে, মই এতিয়া আপোনালোক দেখুৱাইছোঁ এয়া জইণ্ট বিস্কুট চেণ্টাৰ। ধুনীয়া লোকেশ্যন। কেতিয়াবা যদি আহে জইণ্ট বিস্কুট চেণ্টাৰত সোমাব আৰু সোমালে আপুনি বস্তু নোলোৱাকৈ ওলাই যাব নোৱাৰে দোকানখনৰ পৰা। ইমান ভেৰাইটি মিঠাই পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খোৱা বস্তুৰ আইটেম আছে। যিসকলে খাই ভাল পায়, খোৱাৰ প্ৰতি ইণ্টাৰেষ্ট আছে, বেলেগক খুৱাই ভাল পায়, তেওঁলোকে এবাৰ মুম্বাই আন্ধেৰী মাৰ্কেটত যদি আহে জইণ্ট বিস্কুট চেণ্টাৰত নোসোমাকৈ নাযাব। মই আকৌ এবাৰ লোকেশ্যনটো মোৰ বেক চাইডত আছে আন্ধেৰী ৰেলৱে ষ্টেচন, লোকেল ৰেলৱে ষ্টেচন। ইয়াৰ পৰা লোকেল ট্ৰেইন পোৱা যায়, আপুনি মুম্বাইৰ বিভিন্ন চেণ্টাৰত যাব পাৰে। মই এতিয়া লৈ যাম জইণ্ট বিস্কুট চেণ্টাৰৰ ভিতৰ চলাত, চাই থাকিব। এয়া এতিয়া মই জইণ্ট বিস্কুট চেণ্টাৰৰ ভিতৰত লৈ যাম। ড্ৰাই ফ্ৰুটছ, মিঠাই, বিভিন্ন খোৱাৰ আইটেম পোৱা যায়। মই লৈ গৈছোঁ ভিতৰ চৰাত। আপুনি যদি ইয়াত সোমায় বিস্কুট মিঠাই নোলোৱাকৈ ওলাই যাব নোৱাৰে, 100%। মই এবাৰ দেখুৱাইছোঁ। চাইছে, আপোনাক দেখিলেই লম লম বুলি লাগি থাকে। কোনটো ল'ব? এক চবৰকে মই ল'লোঁ কিছু বস্তু, মই ল'লোঁ ইয়াৰ পৰা কিছু বস্তু মই ল'লোঁ। আৰু এইকেইটা আইটেম ড্ৰাই ফ্ৰুটছ হয়, খুব কম দামৰ ভিতৰত আপুনি বহুত কোৱালিটি আইটেম হয়। এইবিলাক লৈ যাব পাৰে, বহুদিনলৈকে থাকে, 15 দিনলৈকে ভালে থাকে, ন' প্ৰব্লেমছ। ৰেটবিলাক লিখা আছে, চাইছে। আপোনাৰ প্ৰত্যেকটো আইটেমে চাওক, দোকানখন ইমান ধুনীয়াকৈ সজাই ৰাখিছে, ইমান ধুনীয়াকৈ ৰাখিছে, আপুনি বস্তু নোলোৱাকৈ ওলাই যাব নোৱাৰে ইয়াত। আৰু তেওঁলোকৰ বিহেভিয়াৰো যথেষ্ট ভাল, ৱেল বিহেভড হয়। একচুৱেলি ভিডিঅ' এটা বনালে পাৰ্মিশ্যন ল'ব লাগে, পাৰ্মিশ্যন নোলোৱাকৈ একো কামেই কৰিব নালাগে, নহ'লে বিভিন্ন ধৰণৰ ইছ্যু আহিব পাৰে। That's why it is better to take permission. After taking the permission, I am creating this video. Okay, চাই থাকিব ফ্ৰেণ্ডছ। এইবিলাক হৈছে চকলেট। এই চকলেটবিলাকৰ প্ৰাইচ হৈছে 350, 250, 370 লাইক দিছ। ময়ো ল'লোঁ। এতিয়া মই এইটো মিঠাই ড্ৰাই ফ্ৰুটছৰ পাৰ্টটো দেখুৱালোঁ, এতিয়া নেক্সট পাৰ্টটোত দেখুৱাম। কেনেকুৱা লাগিছে ফ্ৰেণ্ডছ? নিশ্চয় ভাল লাগিছে। এইবাৰ আহিলোঁ এইটো পাৰ্টলৈকে। ইয়াত আপোনাৰ মছলাৰ পৰা আৰম্ভ কৰি মিক্সচাৰ, পাপৰ, বিভিন্ন আইটেমছ আছে, মই দেখুৱাইছোঁ। আহিলে এবাৰ আপোনালোকে ইয়াত সোমাব, ভাল পাব, সোমাই ভাল পাব। যিসকলে চটকা পটকা খাই ভাল পায় তেওঁলোকে আহিলে বস্তু ল'বই। চাইছে কি ধুনীয়া বস্তু, ময়ো ল'লোঁ। কি দোকানখনৰ নাম ক'লোঁ আকৌ এবাৰ মনত পেলাই দিছোঁ, জইণ্ট বিস্কুট চেণ্টাৰ। যদিও বিস্কুট চেণ্টাৰ বুলি আছে, অকল বিস্কুট বুলি নহয়, ইয়াত ভেৰাইটি খোৱাৰ আইটেম পাব। অ'কে ফ্ৰেণ্ড, নিশ্চয় ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। যিসকল নতুন ভিউৱাৰে মোৰ ভিডিঅ'টো চাই আছে, চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আহি থকা ভিডিঅ'বোৰ পাই থাকিবলৈ। বেল আইকনটোত ক্লিক কৰি অল বুটাম এক্টিভ কৰিবলৈ নাপাহৰিব। অ'কে ফ্ৰেণ্ডছ, বাই বাই।